আজি প্ৰতিবাদস্থলীত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ডাঙৰীয়া, মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ লগতে তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়ালৈ মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। কাকপথাৰ এখন ফিল্ডৰ মুখে মুখে মোৰ পেহীৰ ঘৰ, জোনাৰাম চাংমাই মোৰ পেহা, তাতে ভাতটো খালোঁ। প্ৰথম এখন ফিল্ডত মই গান গাবলৈ আহিছিলোঁ। আমাৰ মৰাণ ছাত্ৰ সন্থাৰ অধিৱেশন হৈছিলে, বীৰিঞ্চি মৰাণ তেতিয়া সভাপতি আছিলে, জোৰ কৰি লৈ আহিছিলে বীৰিঞ্চি নেওগ। তাৰ আগতে এই নাট্য মন্দিৰটো যেতিয়া মুকলি কৰিব লৈছিলে তেতিয়া এবাৰ অহা মনত পৰে, আমাৰ জগদীশ ভূঞা ডাঙৰীয়া তেখেতে লৈ আহিছিলে গুৱাহাটীৰ পৰা। এই দুবাৰ মই গান গাবলৈ আহিছোঁ। তাৰ বাহিৰে কাকপথাৰলৈ যেতিয়াই আহিছোঁ তেতিয়া কিবা নহয় কিবা এটা আন্দোলনৰ কাৰণে আহিছোঁ। এবাৰ 9জন নিৰীহ ডেকা ল'ৰা গুলীয়াই হত্যা কৰা হৈছিল, তেতিয়া আহিছিলোঁ মই খবৰ কৰিবলৈ। দুদিন আছিলোঁ ইয়াত। গতিকে সংগ্ৰাম কাক কয়, আন্দোলন কেনেকৈ কৰে, কাকপথাৰত আহি শিকাবলগীয়া নাই, ক'বলগীয়া নাই। কাকপথাৰে গোটেই অসমক সংগ্ৰাম কেনেকৈ কৰে শিকাইছে। কাকপথাৰবাসী ৰাইজৰ কাৰণে এটা উমাল হাত চাপৰি। আজি অসমীয়া জাতি, অসমীয়া সংস্কৃতি, অসমীয়া ভাষাৰ অস্তিত্বৰ প্ৰতি যি সংকট নামি আহিছে, যি ভাবুকি নামি আহিছে, তাৰ প্ৰতি গোটেই কথাখিনি ইতিমধ্যেই আমাৰ বক্তাসকলে, যিসকলে আন্দোলনৰ সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে, তেওঁলোকে কৈ গৈছে। মই গানৰ মানুহ, এটা গানৰ জৰিয়তে মোৰ কথাখিনি কওঁ। ধন্যবাদ। সমীৰণ, এটা গান লিখিছিলোঁ, বদনে আনিলে মান, ভাবিছিলে হ'ব ভাল, হ'লগে মহাকাল। এতিয়া মৰমত অনা আমাৰ বিজেপি চৰকাৰখনেও বাংলাদেশী এসোপাক নাগৰিকত্ব দি আমাক বুজাই আছে যে ভাল হ'ব। কিন্তু ভাল হ'ব নে কাল হ'ব কি ভাবে ৰাইজে কওক? জোৰকে কওক। তেওঁলোকে ৰাইজে একো নকয় বুলিয়ে কৈ থাকে, অকল আমিহে কৈ থাকোঁ বুলি কয়। ভাল হ'ব নে কাল হ'ব? ধন্যবাদ। ৰজাৰ ঘৰত বহি থকাসকলে কথাবোৰ অকণমান মন কৰিলে ভাল হয়। সমীৰণ সাজু দিয়া। ও ককায় ও আকুল জয় জয় অসম, জয় অসম, জয় অসম। এতিয়া উঠিবলৈ বিচাৰিলে উঠি ল'ব পাৰে আপোনালোকে, বহি বহি যদি আপোনালোকে উঠি দিয়ক। আইডিয়াও পুৰণি কম্পিটিশ্যনত জিকিব লাগিব আপোনালোকে। বদনে আনিলে মান, ভাবিছিলে হ'ব ভাল, ভাবিছিলে হ'ব ভাল, হ'লগে মহাকাল। বদনে আনিলে মান, ভাবিছিলে হ'ব ভাল, ভাবিছিলে হ'ব ভাল, হ'লগে মহাকাল। ফিৰিঙি টানিলে মাটি, মান খেতি কৰে ধৰি, মান গলকে ফিৰিঙি নকল, পৰাধীন হ'ল জাতি। ফিৰিঙি টানিলে মাটি, মান খেতি করে বলি, মান গলকে ফিরিঙি নকল, পরাধীন হল জাতি। আকো একে ঘুমালেন পুনরাবৃত্তি নাকি, আকো একে ঘুমালেন পুনরাবৃত্তি নাকি, জাতি মাটি ভেটি রাখি বলে এবার হিন্দু বাংলা থাকি। আকো একে ঘুমালেন পুনরাবৃত্তি নাকি, জাতি মাটি ভেটি রাখি বলে এবার হিন্দু বাংলা থাকি। ওরে বাবা, আবার কি বাংলা শিক্ষা আছে? বদনে আনিলে মান, ভাবিছিলে হ'ব ভাল, ভাবিছিলে হ'ব ভাল, হ'লগে মহাকাল। ফিৰিঙি টানিলে মাটি, মান খেতি কৰে বলি, মান গলকে ফিৰিঙি নগল, পৰাধীন হ'ল জাতি। ভাষা কৈ অলপ জোৰকে হ'ব ভাল লাগিব। খেদি যাওঁ
বাংলা দেখি খেদি যাও, খেদি যাও, খেদি যাও, বাংলা দেখি খেদি যাও। Jadi mau ikut ani bolu, jangan tahu. Bidaki, gimana lu bidaki? Jadi mau ikut raja ani boleh bolu. Mau mana pasona mati kunabi, kopali mukini amati kunabi. Mau mana pasona mati kunabi, kopali mukini amati kunabi. Rai jaru kisah. Aku joya hom, aku joya hom, aku joya hom, joya hom, joya hom, aku joya hom, aku joya hom, aku joya hom, joya hom, joya hom. Ulang kita kata balik kerase, orang kata orang borfukon, bontor borfukon, British orang mana কথা পাতিছিল যে মোক ৰংপুৰৰ ৰজা মানে দিয়া আৰু মই তোমালোকক গুৱাহাটীখন এৰি দিম। এতিয়াও বাৰু কোনোবাই নিজে ৰজা হ'বলৈ এনেকে কাৰোবাৰ লগত কথা বতৰা পাতি এই কামটো কৰিবলৈ লৈছে নেকি ৰাইজ? কিবা গম পাইছানে? রজা হবে বলিতে বন্ধেছিলে কাহানি কনতে বাদুলি ফুকনে রজা হবে বলিতে বন্ধেছিলে ইতিহাস করে পাঠশাল লুকিয়া রজানে ফুল পোকায় কান্দে গিয়া ঢুকিয়া ইতিহাস করে পাঠশাল রজানে ফুল পজায় কান্দে গিয়া ঢুকিয়া রাইজর উঠিছে আহয়া ফুলায়া দেওই দেখারি মাত পকাটি পেট করাগা আহয়া ফুলায়া দেওই দেখারি মাত পকাটি পেট করাগা বদনে আনিলে মান ভাবিছিলে হব ভালো ওকে মহাকাল তিনি জানিলে মানতে দিবলে তুলি মানবকে তিনি নগর পরাধীন জাতি আকো একে ঘুরালে পুনরাবৃত্তি নাকি আকো একে ঘুরালে পুনরাবৃত্তি নাকি জাতিবাদী ভেটি নাকি বলে বা হিন্দু বাংলা নাকি জাগিছে জিয়াই ফকার মন আজি দেশ জাগিছে জিয়াই ফকার মন আকো জয় এখন ও আকো জয় এখন আকো জয় এখন জয় এখন জয় এখন আকো জয় এখন ও আকো জয় এখন আকো জয় এখন জয় এখন জয় এখন আহোয়া আকৌ আৰম্ভ দ্বিতীয় অসম আন্দোলন। ধন্যবাদ।